আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। কবৰৰ বিষয়ে বৰ্ণনা। কবৰ আচলতে দুই ধৰণৰ হয়। ১ নম্বৰ বগলি, ২ নম্বৰ চন্দুকী। আমাৰ ইয়াত চন্দুকী কবৰৰ প্ৰচলন। আৰু ইয়াক খন্দাৰ নিয়ম হ'ল কবৰ কমপক্ষে মৃত ব্যক্তিৰ দেহৰ উচ্চতাৰ অৰ্ধাংশ হিচাপে দ খান্দিব পাৰে। যদি পূৰ্ণ উচ্চতাৰ হিচাপে দকৈ খান্দি লয় তেন্তে ই অতি উত্তম। কিন্তু পূৰ্ণ উচ্চতাতকৈ দ হ'ব নোৱাৰিব। আৰু কবৰ দীঘে মৃত ব্যক্তিৰ দীঘৰ সমান হ'ব আৰু প্ৰস্থ মৃত ব্যক্তিৰ দেহৰ দীৰ্ঘৰ অৰ্ধাংশৰ সমান হ'ব। মৃত ব্যক্তিক কবৰত ৰখাৰ নিয়ম। মৃত ব্যক্তিজনক প্ৰথমে কবৰৰ ওচৰত এনেকুৱাকৈ ৰাখক যাতে কিবলা মৃত ব্যক্তিজনৰ সোঁফালে হয়। তাৰ পিছত কবৰত ৰাখোতাসকলে কিবলাৰ প্ৰতি নিজৰ চেহেৰা কৰি থিয় হৈ মৃত ব্যক্তিজনক সসন্মানেৰে উঠাই কবৰৰ ভিতৰত ৰাখি দিব। যেতিয়া মানুহজনক কবৰত ৰাখিব তেতিয়া এই দোৱা পাঠ কৰিব, বিছমিল্লাহি ৱা আলা মিল্লাতি ৰাছুলিল্লাহ, আৰু ইয়াক পাঠ কৰা মুস্তাহাব। মৃত ব্যক্তিজনক কবৰত ৰখাৰ পিছত সোঁফাল কৰি কিবলাৰ প্ৰতি কৰি দিয়াটো মসনুন। মাথোন মুখমণ্ডল কিবলাৰ প্ৰতি কৰি দিয়াটো পূৰ্ণ নহ'ব, বৰঞ্চ গোটেই শৰীৰ কিবলামুখী কৰি দিব লাগিব। কবৰৰ ভিতৰত ৰাখি দিয়াৰ পিছত কাফন খুলি যোৱাৰ ভয়ত যি ৰছীৰে বান্ধি ৰখা হৈছিল ইয়াক খুলি দিব লাগে। সম্পূৰ্ণভাৱে ব্যক্তিগৰাকী কবৰত ৰাখি দিয়াৰ পিছত কবৰৰ ওপৰত বাঁহ, কাঠ অথবা চিমেণ্টৰ টুকুৰাৰে কবৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে। কাঠ, বাঁহ আদিৰ মাজত যি খালী ঠাই থাকি যাব তাক কেঁচা চপৰা, পাথৰ আদিৰ জৰিয়তে বন্ধ কৰি দিয়াৰ পিছত গোটেই কবৰৰ ওপৰত মাটি ঢালি দিব লাগে। মৃত ব্যক্তিৰ মূৰৰ ফালৰ পৰা মাটি দিয়াটো মুস্তাহাব। আৰু প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ দুয়োখন হাতেৰে ৩ বাৰকৈ মাটি দিব আৰু প্ৰথমবাৰ মাটি দিয়াৰ সময়ত এই দোৱা পাঠ কৰিব, মিনহা খলকনাকুম। আৰু দ্বিতীয়বাৰ মাটি দিয়াৰ সময়ত ৱাফিহা নুঈদুকুম। আৰু তৃতীয়বাৰ মাটি দিয়াৰ সময়ত ৱামিনহা নুখৰিজুকুম তাৰাতান উখৰা পাঠ কৰিব। যেতিয়া সম্পূৰ্ণৰূপে কবৰৰ ওপৰত মাটি দিয়া হৈ যাব তেতিয়া কবৰৰ ওপৰত পানী ছটিয়াই দিয়া মুস্তাহাব।